নমস্কাৰ বন্ধুসকল, মই মনিষা সিদ্দিকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MS ফানলৈ। আজি মই আছোঁ জেঠীমাহঁতৰ ঘৰত, মানে হাজো দামপুৰত। এতিয়া আমি গৈ আছোঁ হালগাঁৱত সাহিত্য সভা চাবৰ কাৰণে। ঘৰলৈকে চাব আহক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গোটেইবোৰ গাড়ীত বহি ল'লোঁ আৰু আপোনালোকক একেবাৰে লগ পাম সাহিত্য সভা হালগাঁও সাহিত্য সভা ন হালগাঁও আছিলে হালগাঁও সাহিত্য সভা হয় দিয়ক বোলে। A few moments later. আমি এতিয়া পালোঁ হালগাঁও সাহিত্য সভাৰ ভিতৰত। এতিয়া আমাৰ টেম্পো গাড়ীখন পাৰ্কিং কৰি গেটৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। এতিয়ালৈ মানুহ বেছি ভিৰ হোৱা নাই, আহিব চাগে ৰাতি। এতিয়া আমি ভিতৰলৈ যাম, দোকান পোহাৰবোৰ চাম আৰু আপোনালোককো দেখুৱাব ট্ৰাই কৰিম। যিহেতু আমি এতিয়া সাহিত্য সভাত আছোঁ, সেয়েহে আমি পোনপ্ৰথমে কিতাপৰ দোকানসমূহলৈ যাবলৈ ট্ৰাই কৰিম। চাওঁ কিমান কিতাপৰ দোকান আহিছে আৰু ক'ত কি ধৰণৰ কিতাপবোৰ পায়। এইবোৰ হৈছে কিতাপৰ দোকানসমূহ আৰু কমিটিৰ ফালৰ পৰা মানে এটা ঘোষণা কৰিছে যে যোনে 1000তকৈ বেছি টকাৰ কিতাপ কিনিব তেওঁলোকক কমিটিৰ ফালৰ পৰা পুৰস্কৃত কৰা হ'ব। এইটো হৈছে ভৱেশ দাসৰ কাৰিকৰী কৌশলত চন্দ্ৰয়ানটোৰ মডেল এটা ইয়াতে দেখাইছে আৰু আমিও চালোঁ, আপোনালোককো দেখাবলৈ সুবিধা পালোঁ। এইটো তো ভাল লাগিছে আৰু এইটো ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে। এইটো হৈছে ভাৰতীয় সংগ্ৰহালয় নলবাৰীৰ পৰা। ইয়াত বিভিন্ন ধৰণৰ পুৰণি সামগ্ৰী, কিছুমান ব্ৰিটিছৰ দিনৰে ব্যৱহাৰ হোৱা সামগ্ৰী কিছুমান ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে আৰু দেখাই আছোঁ আপোনালোকক। এইটো হৈছে ব্ৰিটিছৰ দিনৰ টেলিফোন আৰু এইটো যুদ্ধত ব্যৱহাৰ হোৱা বৰটোপৰ গোলা মানে মই ভালকৈ বুজি পোৱা নাই, কোনোবাই যদি জানে প্লিজ কমেণ্ট কৰি জনাই দিবচোন। এইবোৰ হৈছে বিভিন্ন ধৰণৰ নিউজ পেপাৰ, নিয়মীয়া বাৰ্তা আৰু এইটো হৈছে বাঘৰ খোলা, মানে বাঘৰ মাথাৰ খোলাটো আৰু এইটো হৈছে ব্ৰিটিছৰ কালৰে দগা, এনেকুৱা আছিলে দগাবোৰ আৰু দ্বিতীয় যুদ্ধৰ সময়ত ব্যৱহৃত হোৱা লেম্প এইটো হয়। আজিৰ দিনতো লেম্প দেখিবই নাই। এইটো হৈছে এটা যঁতৰ, এই যঁতৰটো মানে লেপটপৰ দৰে ধুনীয়াকৈ কঢ়িয়াই কেনে ইফালৰ পৰা সিফালে লৈ যাব পৰা আছিলে, লেপটপৰ নিচিনাকৈ পঢ়িব পৰা এটা যঁতৰ। এইবোৰ হৈছে বিভিন্ন ধৰণৰ মুদ্ৰা, ব্ৰিটিছৰ দিনৰে হয় এইবোৰ আৰু এইফালে আছে ব্ৰিটিছৰ দিনৰ ঘড়ী, এইটো হ'ল ব্ৰিটিছৰ দিনৰ ঘড়ী। এইবোৰ হৈছে কাঠৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ মূৰ্তি, ইয়াত ডাইনছৰ আছে, গড় আছে আৰু কিবা কিবি শালো আছে আৰু এইখন হৈছে মেখেলা চাদৰৰ দোকান। ৰামদিয়াৰ পৰা আহিছে এইখন দোকান। এতিয়া আহিছোঁ আমি এখন চব্জিৰ দোকানলৈ। সাধাৰণতে এই চব্জিসমূহ আমাৰ ইয়াৰে বজাৰত নাপায়। এইটো হৈছে বেবিকৰ্ণ আৰু এইটো হৈছে চাইনিজ কেবিচিয়াৰ পৰা কিমচি চিমচি কিবা কিবি এনেকুৱা ধৰণৰ ডিছ বনোৱা হয় আৰু এইটো হৈছে পকচয়। তো আজি মই এইবোৰ ফাৰ্ষ্ট টাইম দেখিছোঁ, খাই হ'লে পোৱা নাই, দাম বেছি যায় সেইকাৰণে কিনাও নহ'ল। আৰু এইফালে আছে কাপোৰৰ দোকানসমূহ, কাপোৰৰ দোকানৰ ভিতৰত নোসোমালোঁ আমি, বহুত ভিৰ আছে আৰু ইমান ভাল লগা কাপোৰ নাই, সেইটো কাৰণে সোমোৱা নহ'ল এইফালে। আগৰ ফালে যাওঁ, কি আছে দেখাওঁ। এতিয়া তিৰি মানুহকেইটাই মানুহ বেছি আহি পোৱা নাই, মানুহ ৰাতিলৈ আহিব চাগে।
আৰু সাহিত্যৰ মজিয়াত যে সাহিত্যসেৱীসকলে এনেদৰে ওলাই আহিছে এই সেউজ হালোৱা গাঁৱৰ A few moments later. আমি কিবা খাই ল'ব আহিছোঁ মই লৈছোঁ ভেজ চাওমিন আৰু ইহঁতে বিৰিয়ানী অৰ্ডাৰ কৰিছোঁ এর নামও মনীষা মোৰ নামও মনীষা এতিয়া খোৱা লোৱা কৰি আমি মিটিঙৰ ভিতৰত আহিলোঁ এতিয়া ষ্টেটত সকলোৱে ভাষণ চাষণ দি আছে তাৰ পাছত আহিব প্ৰিয়ংকা ভৰালী তো প্ৰিয়ংকা ভৰালী বাৰ গান শুনিবৰ কাৰণে আমি গোটেইবোৰ ইয়াত গৈ আছোঁ এতিয়া 1000 টকাৰ বেছি কিতাপ 11জনমান মানুহে কিনিছিলে লটাৰীৰ যোগেদি তেওঁলোকক 3জনক বাছনি কৰি এতিয়া পুৰস্কৃত কৰি আছে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ সকলোলৈকে বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ অতিকে শ্ৰদ্ধাৰ সম্প্ৰদায় অনুষ্ঠানৰ বিষয়ে অৱগত কৰাই মাতিছিলে দাদাই আৰু প্ৰিয়ংকা ভৰালী বাৰ গীতৰ অনুষ্ঠান শেষ হ'ল আৰু এতিয়া মঞ্চত আহিব আমাৰ সকলোৰে মৰমৰ দিকচুদা আৰু দিকচুদাৰ গান চাবলৈ আমি সকলোৱে এক্সাইটেড আজিৰ অনুষ্ঠান উপভোগ কৰে উপভোগ কৰক নমস্কাৰ সকলোকে আটাই ভালে আছে থেংক ইউ আজি আচলতে হঠাৎ নিমন্ত্ৰণ পালোঁ মোৰ ভাতৃপ্ৰতিম জিতাংকুৰে ফোন কৰিলে লগতে শংকৰদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটোত আহিলে নিমন্ত্ৰণ কৰাৰ কাৰণে থিয়েটাৰ চাই এইবাৰ সূৰ্য থিয়েটাৰত এটা খুব ধুনীয়া গীত গাইছোঁ গানটোৰ নাম হৈছে পগলা হৈছোঁ নাজানো আপোনালোকে শুনিছেনে নাই যদি শুনি ঠিক আছে এবাৰ জোৰকে চিঞৰটা মাৰকচোন আটাই মই এইকাৰণে চিঞৰটো মাৰিব দিছোঁ গানটো এনেকৈ গাব লাগিব গানৰ শব্দটো এনেকৈ আহিব লাগিব মোৰ ওচৰলৈ Very nice. এফালে অকণমান আমাৰ ডেকা হ'লে লাজ কৰিছে নেকি গাই দিয়ক ৰজাই হুকুম দিছে